মই আহিছোঁ আজি আমাৰ ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে 15 আগষ্ট চাবলৈ খানাপাৰা খণ্ডত। গতিকে বহুত মানুহৰ সমাগম মই আপোনাক দেখুৱাইছোঁ, বহুত মানুহৰ সমাগম আৰু গোটেইখিনি মই আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম। গুলিবিদ্ধ হৈ শ্বহীদ হৈছিল এমান পাতৰ আৰু গুণাভিজ্ঞ বাৰপুতীয়া শ্বহীদ হৈছিল শিৱক ডেকা। ব্ৰহ্মপুত্ৰৰ ব্ৰিটিছৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰে আন্দামানৰ ভাষাটোৰে প্ৰেৰণ কৰা হৈছিল। আজি আমি সিদ্ধান্ত কৰিছোঁ যে এই বছৰ অসমৰ 1000 আমি আন্দামানৰ সেই কাৰাগাৰলৈ যোৱাৰ বাবে প্ৰেৰণা যোগাম। তেওঁলোকে যাতে স্বাধীনতা সংগ্ৰামৰ এই বিভক্ত শ্বহীদসকলৰ পৰা যাতে তেওঁলোকে লাভ কৰিব পাৰে। অসমত ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ আন এক বিশেষ অধ্যায় হ'ল Baupati Iwanan, second in command, সশস্ত্ৰ বাহিনীৰ পৰিদৰ্শক বিজিত দত্ত। প্ৰথম দিনত হৈছে অসম আৰক্ষীৰ বীৰাংগনা পাটুন, নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক মাইদানশ্ৰী বৰদয়াল। দ্বিতীয় বাহিনী হৈছে সীমান্ত সুৰক্ষা বাহিনী গুৱাহাটী প্লাটুন, নেতৃত্বত উপ পৰিদৰ্শক পৱন শক্তি। তৃতীয় দিনত হৈছে কেন্দ্ৰীয় সংৰক্ষিত অৰণ্য বাহিনী গুৱাহাটী, নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক ধৰ্মেন্দ্ৰ কুমাৰ গৌতম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অভিবাদন গ্ৰহণ কৰিছে। চৌধুৰী হৈছে অসম আৰক্ষী বাহিনী প্লাটুন, উপ পৰিদৰ্শক নেতৃত্ব প্ৰদান কৰিছে। পঞ্চম বিভাগ হৈছে প্ৰথম অসম বন সুৰক্ষা বাহিনী, কমাণ্ডাৰ সশস্ত্ৰ বাহিনীৰ উপ পৰিদৰ্শক ৰিতেন চৌধুৰী। ষষ্ঠ পৰ্যায় হৈছে অসম আৰক্ষী সমাজৰ সংগঠন, নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক মাধুৰ্য বৰুৱা। জিলা সশস্ত্ৰ শাখা, নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক অৰুণাথ শৰ্মা। তাৰ পাছতে অষ্টম বিভাগ হৈছে প্ৰশিক্ষকৰ প্ৰশিক্ষণ প্লাটুন, নেতৃত্ব উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতা। যান বাহন আৰক্ষী প্লাটুন, নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক গকুল খনিকৰ। নিৰস্ত্ৰ বাহিনী কনিষ্টবল প্লাটুন, উপ পৰিদৰ্শক উমানন্দ ৰয়ে নেতৃত্ব প্ৰদান কৰিছে। একাদশ দলটি হৈছে প্ৰথম অসম ঔদ্যোগিক সুৰক্ষা বাহিনী, প্লাটুন কমাণ্ডাৰ কিশোৰ কুমাৰ কলিতা। দ্বাদশ দলটি হৈছে অসম গৃহৰক্ষী বাহিনী, প্লাটুন কমাণ্ডাৰ সুৰেন্দ্ৰ কলিতা। ত্ৰয়োদশ প্লাটুন প্ৰথম অসম আইনজীৱী প্লাটুন, নেতৃত্ব প্ৰদান কৰিছে আণ্ডাৰ অফিচাৰ বিজ্যোতি শৰ্মা। চতুর্দশ বর্ষ হচ্ছে LOC হিন্দি হাইস্কুল NCC প্লাটুন, কমান্ডার সিনিয়র আন্ডার অফিসার সতীশ ঠাকুর। পঞ্চদশ প্লাটুন হচ্ছে কটন কলেজের 300 অসম ব্যাটালিয়ন NCC, নেতৃত্ব প্রদান করেছে সিনিয়র আন্ডার অফিসার সমীর সিং।
চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মহাপেট প্লাটুন হাবিলদাৰ মজিবুৰ ৰহমান চতুৰ্থ অসম আৰক্ষী বঢ়িয়া দেখাইছে দেই দুচকীয়া বাহনৰ অভিযোগ সাহসী কলা প্ৰদৰ্শন কৰিছে আগে মও প্ৰথম হয় মামা চিন্তা হারাই যাব ধরলো চিন্তা হারাই যাব